গুড মৰ্ণিং। আজি হৈছে 8 অক্টোবৰ 2019 চন। আজি হৈছে দশমী। সকলোকে দশমীৰ মই শুভেচ্ছা জনাইছোঁ। আৰু মই আজি ডুবাইৰ পৰা যাব বিচাৰিছোঁ আবুধাবি। আবুধাবি যাবৰ কাৰণে মই বাছ ব্যৱহাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোক আমাৰ প্ৰবাসী অসমীয়া দীপদাই ক'লে যে বাছতকৈ টেক্সিত যদি যাওঁ তেন্তে হ'লে কম খৰচতো যাব পাৰিম আৰু মই সোনকালে গৈ পামগৈ। সেইকাৰণে মই সেই টেক্সিখনত বহিছোঁ। আৰু ডুবাইৰ পৰা আবুধাবি যাবৰ কাৰণে টেক্সি মই আদায় দিছোঁ সম্পূৰ্ণ 50 দিৰহাম, মানে ভাৰতীয় হিচাপত ই প্ৰায় 1000 টকা। কমফৰ্টেবল নহয়, বাট তথাপিও যাব পৰা যায়। আৰু মই আজি এক্সপ্ল'ৰ কৰিব ট্ৰাই কৰিম আবুধাবি। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু চাই থাকিব আছামিজ এক্সপ্ল'ৰাৰ চেনেল। I don't wanna grow up with myself. I don't wanna grow the things I left behind me. বৰ্তমান সময় হৈছে 9:07 আৰু আমাৰ গাড়ী চলাই ষ্টাৰ্ট হৈছে। আমি আবুধাবিলৈ প্ৰায় এঘণ্টাৰ ভিতৰত গৈ পাম। আৰু মোৰ সৈতে যিজন যুৱক বহি আছে, তেখেতৰ ঘৰ ইজিপ্তত, কিন্তু তেখেতে চাকৰি কৰে আবুধাবি। এতিয়া তেখেতো ডুবাই আহিছে আৰু আমি একেলগে দুইজন ট্ৰেভেল কৰি আছোঁ ডুবাইৰ পৰা আবুধাবিলৈ। সময় হৈছে 10:15 আৰু মই আহি উপস্থিত হ'লোহি আবুধাবিত। ডুবাইৰ পৰা আবুধাবিলৈ দূৰত্ব হয় প্ৰায় 140 কিলোমিটাৰ। ইয়াৰ পৰা মই এতিয়া যাবলৈ ওলাইছোঁ শ্বেইখ জায়েদ মস্কোত ৰেড। ৱাও, থেংক ইউ। মোক এই যিখন টেক্সিত মই আহিছিলোঁ তেখেতে মোক তালৈ থৈ আহিম বুলি কৈছে। এটা মই চাৰ্জ দিব লাগিব, মিটাৰ হিচাপে যিমান হ'ব। তেখেতে মোক একাপ ধুনীয়া চাহ খুৱাইছে। নমস্তে भैया, आप ओरिजिनली कहाँ से हो? मैं ओरिजिनली पाकिस्तान से हूँ। आप ओरिजिनली पाकिस्तान से हो, मैं इंडिया से हूँ। वैसे क्या था, पहले तो मिट्टी एक ही थी ना, बाद में लकीर खींची गई। मिट्टी तो एक थी। सही बात है, दिल के अरमान भी सेम है। ये हम लोग समझते हैं। देखिए, दुश्मनी देश के बीच में होती है, लोगों के बीच में नहीं, आवाम के बीच में तो कोई दुश्मनी नहीं है। बिल्कुल। मगर यहाँ पे हमने कभी ऐसी कोई चीज नहीं देखी है, जरा ये इंडियन है, ये पाकिस्तानी है। जी जी जी, सब एक जैसे हैं। बिल्कुल I बिल्कुल। don't wanna grow up with myself. আহি পালোঁ শ্বেইখ জায়েদ গ্ৰেণ্ড মস্কোত। আৰু মই আহি পেলাই যি স্থানত উপস্থিত হৈছোঁহি, এই স্থানটো হৈছে এণ্ট্ৰেঞ্চ। আৰু ইয়াৰ পৰা লোক সোমাই ভিতৰৰ ফালে যিটো মেইন এট্ৰেকশ্যন আছে। কিন্তু অতি আচৰিত কথা, এট্ৰেকশ্যনটো আছে এইফালে। আপুনি দেখিবলৈ পাব মোৰ পিছফালে আছে এট্ৰেকশ্যনটো, কিন্তু তালৈ যোৱা ৰাস্তাটো হৈছে এইফালে। ইয়াৰ ভিতৰেদি গৈ আণ্ডাৰগ্ৰাউণ্ড তলৰ পৰা যায়, মাটিৰ তলেদি। ইয়াৰ পৰা গৈ পেলাই আপুনি সোমাব পাৰে এই মস্কোটোৰ ভিতৰত। তেন্তে হ'লে আহক আমি চাই যাওঁ কি কি আছে এক্সপ্ল'ৰ কৰিবলগীয়া। ইয়াত বিভিন্ন ধৰণৰ বিপণী আছে, আপুনি দেখিব পাইছে। ফুড কোৰ্ট আছে আৰু বিভিন্ন ধৰণৰ বিপণী ইয়াত আপুনি দেখিবলৈ পাব। বিশেষকৈ আপোনাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈ বিশেষ জেগা দিছে। ইয়াত আপোনাৰ প্ৰেয়াৰ হল আছে। দেখিবলৈ খুব ধুনীয়া আৰু এটা খুব শান্তিময় জেগা। ইয়াত আপুনি চাওক, চেণ্ট্ৰেল AC আছে, যথেষ্ট ঠাণ্ডা। তেতিয়া আহক আমি পলম নকৰি মস্কোৰ ভিজিটাৰ্ছ দিয়া আছে, বাওঁহাতে আমি যাব লাগিব। You don't want somebody. বৰ্তমান যি স্থানত ৰখি আছোঁ, সেই স্থানত লিখা আছে যে মস্কোৰ ভিতৰলৈ যাবৰ বাবে এইসমূহ ড্ৰেছ কোডৰ প্ৰয়োজন। আৰু ইয়াত লিখা আছে কি কি ড্ৰেছ পিন্ধি আপুনি ইয়াৰ ভিতৰলৈ যাব নোৱাৰে। সেয়েহে মই আপোনালোকক এবাৰ দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকে কেনেধৰণৰ ড্ৰেছ পিন্ধিব লাগিব বা কেনেধৰণৰ ড্ৰেছ আপোনালোকে পিন্ধিব নোৱাৰে। I don't know where's the life. এণ্ট্ৰি কৰিবৰ কাৰণে আমি এটা প্ৰচিডিউৰ মেইনটেইন কৰিব লাগে। ইয়াতে আমি নেশ্যনেলিটি লিখা আছে, মই নেশ্যনেলিটিত চাম ইণ্ডিয়া, পাই গ'লোঁ ইণ্ডিয়া। এণ্ড জেণ্ডাৰ মেইল, এজ 25 to 35। হৈ গ'ল চাম, টিকেট ওলাই আহিছে। এইখন মই পাই গ'লোঁ টিকেট, আৰু এতিয়া মই সোমাব পাৰিম ভিতৰলৈ। চাওঁচোন আহক। The things I left behind me. India, bhai bhai. What is your name? Zayed. Okay. And they are from Karnataka, Bangalore. Thank you.
behind me. ইয়াৰ বিষয়ে মই এটা ইনফৰমেশ্যন পাইছোঁ যে এই যিটো আপোনালোকে মনুমেণ্ট দেখিবলৈ পাইছে এইটো শ্বেইখ জায়েদৰ স্মৃতিত বনোৱা হৈছে। বৰ্তমান সকলোবোৰ এমিৰেটছ মিলি যিখন এখন দেশ হৈছে ইউনাইটেড আৰব এমিৰেটছ, সেইখন শ্বেইখ জায়েদে বনাইছিল বুলি মই শুনিবলৈ পাইছোঁ আৰু তেখেতৰ স্মৃতিতে আজি আমি চাবলৈ আহিছোঁ এই শ্বেইখ জায়েদ মস্ক। যথেষ্ট গৰম আৰু দেখা পাইছে ৰ'দটো বহুত বেছি, তথাপি গৈ আছোঁ আৰু মই এতিয়া যিমান পাৰোঁ ইনফৰমেশ্যন কালেক্ট কৰিবলৈ চেষ্টা কৰিম। I don't know where's the life at? Where's my shy head? Is this calling back? Look behind. I don't know. I don't know. I don't wanna grow. Just live myself. I don't wanna grow. The things I left. Look behind me. Just live my. Look behind me. Just live my. Just live my. Look behind me. Just live my. Just live my. Look behind me. Just live my. Just live my. Look behind me. আপোনালোকে এইমাত্ৰ যিখন দেখিলে সেইখন হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ কাৰ্পেট। আমাৰ অসমীয়াত কোৱা হয় দলিচা। ইয়াতকৈ ডাঙৰ আৰু দলিচা নাই। প্ৰায় 1200 শিপিনীয়ে এই দলিচাখন বৈ উলিয়াইছিল বুলি মই পঢ়িছিলোঁ আৰু এই কথাটো মই কনফাৰ্ম কৰিলোঁ ইয়াত থকা এজন ছিকিউৰিটি ব্যক্তিৰ সৈতে। তেখেতে কৈছিলে যে হয় সম্পূৰ্ণ 1200গৰাকী উইভাৰ্ছে 1200গৰাকী শিপিনীয়ে বৈ উলিয়াইছিল এই যিখন বিশেষ কাৰ্পেট, আৰু এইখন কাৰ্পেট হৈছে পৃথিৱীৰ সবাতোকৈ ডাঙৰ কাৰ্পেট। আৰু মই দেখিছোঁ বহুত দলিচা দেখিছোঁ, বহুত ধুনীয়া ধুনীয়া দলিচাও দেখিছোঁ, কিন্তু ইমান ডাঙৰ যে দলিচা কেতিয়াবা থাকিব পাৰে আচলতে কল্পনাও কৰিব পৰা নাছিলোঁ। حي على الفلاح حي على ইয়াৰ পৰা ওলাই যাবৰ কাৰণে ফ্ৰী টেক্সি আছে। যথেষ্ট গৰম, মই ভাবিছিলোঁ খোজকাঢ়ি যাম বুলি, কিন্তু মোৰ পক্ষে এইটো সম্ভৱ নহ'ব, সেইকাৰণে মই ফ্ৰী টেক্সিৰ সুবিধা ব্যৱহাৰ কৰিম। খুব দীঘলীয়া লাইন টেক্সিৰ কাৰণে। এতিয়া লাহে লাহে লাইন গৈ আছে আগলৈ। আমিও আশা কৰিছোঁ সোনকালে টেক্সিত বহি ইয়াৰ পৰা যাব পাৰিম। অৱশেষত বহিবলৈ চান্স পালোঁ। ফ্ৰী টেক্সিৰে আমাক নমাই দিব গেটলৈকে, আৰু গেটলৈকে আমি আৰামছে যাব পাৰিম। আৰু সন্মুখত খুব ধুনীয়া এক দৃশ্য মই উপভোগ কৰিছোঁ। দেখুৱাই পুনৰ ঘূৰি যাব বিচাৰিছোঁ ডুবাইলৈ। মোৰ ইয়াতে যিখিনি এট্ৰেকশ্যন চাবলৈ আছিলে মই এইখিনি চাই শেষ কৰিলোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ ডুবাইলৈ। মই আবুধাবিত চাবলগীয়া এট্ৰেকশ্যন মই চালোঁ, এতিয়া মই পুনৰ ঘূৰি যাম ডুবাইলৈ। খুব গৰম ইয়াত আজি আবুধাবিত। আচলতে মই সহ্য কৰিব পৰা নাছিলোঁ, আৰু যেনে তেনে এখন টেক্সি পালোঁ, আৰু তেখেতে টেক্সিখন ৰখালে, আৰু তেখেতক মই পৰিচয় সুধিলোঁ। তেখেতক ক'লে তেখেতে উগাণ্ডাৰ বুলি, তেখেতে উগাণ্ডাৰ পৰা আহিছে ইয়াতে তেখেতে টেক্সি চলায়। মই তেখেতৰ পৰা আৰু অকণ পৰিচয় জানিব বিচাৰিম। হাউ মেনি টাইম ইউ আৰ হিয়াৰ? I've been here for 5 years now. From 5 years. Yeah. So and I think you were the first man from Uganda whom I meet. I never meet anyone from Uganda. Really? So please tell me about your country. Yeah, Okay. it is in the video and you are coming in the YouTube. Okay. My country is okay. My country is cool. So that climate is not like here in the UAE. Yes, yes. It's far away from UAE. In fact, the weather is general. The climate is green. Green. Uganda is general green. Okay. Same as like India. Same like India. Yes, because Uganda based in agriculture. So we get some food items from India. Okay. So we keep exchanging. Mostly we get our some products, food items from India to Uganda. Then other side, most best doctors in Uganda, they Okay. come from India. Especially the owner of international hospital,
Okay. is Indian. Right now, our Indians are there. Almost the population is about 30%. 30%. Yeah, they are Indians. উগাণ্ডাৰ বিষয়ে কিছু কথা পাতিলোঁ উগাণ্ডাৰ বিষয়ে কথা তেখেতে ক'লে খুব মোৰ ভাল লাগিল জানি পেলাই যে উগাণ্ডাত এতিয়া ভাৰতীয়সকল নিৰ্ভীকভাৱে জীয়াই থাকিব পাৰে তাতে কোনো প্ৰব্লেম নাই ভাৰতীয়সকলে আৰামত থাকিব পাৰে যদিও এটা সময়ত 1970 চনমানৰ সময়ত যথেষ্ট প্ৰব্লেমছ আছিল ইণ্ডিয়ানসকলৰ বাবে আৰু ভাৰতীয়ই উগাণ্ডা ত্যাগ কৰিবলগীয়া হৈছিল কিন্তু এতিয়া বৰ্তমান উগাণ্ডাত শান্তি আছে সম্পূৰ্ণভাৱে ভালকৈ তেওঁলোকে থাকিব পাৰে ইণ্ডিয়ানছৰ কাৰণে কোনো প্ৰব্লেম নাই তো মোৰ এই কথাটো শুনি ভাল লাগিল থ্যাংক ইউ ভেৰি মাছ ফৰ You're ইনফৰমেশ্যন welcome, sir.